নমস্কাৰ আপোনালোকে চাই আছে খেল প্ৰেমী আসাম এটা বেয়া খবৰ ওলাই আহিছে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সমৰ্থকসকলৰ বাবে এনে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ এবাৰ সিজনটো ভাল যোৱা নাই কিন্তু আৰু এটা বেয়া খবৰ ওলাই আহিছে যেটো খবৰে তেওঁলোকক দুখিত কৰি তুলিছে সেই খবৰটো হৈছে যে নৰ্থ ইষ্ট ইউনাইটেডৰ এজন লেজেণ্ড প্লেয়াৰ যাৰ নাম হৈছে ফেডেৰিকে গায়েগোৱে যথেষ্ট অৱদান দি থৈছিলে NEUFC টিমটোৰ বাবে তেখেতক বৰ্তমান ATK মোহন বাগান টিমটোৱে সাইন কৰি লৈছে বুলি জানিব পৰা গৈছে তেখেত চুক্তিবদ্ধ হৈছে ATK মোহন বাগান টিমটোৰ হৈ খেলাৰ বাবে গতিকে তেখেতে অতি শীঘ্ৰে ATK মোহন বাগান টিমটোৰ সৈতে খেলা দেখা যাব পাৰে এই খবৰটো উৰা বাতৰি নিচিনাকৈ বিওপি আছিল যদিও বৰ্তমান সময়ত সম্পূৰ্ণৰূপে এইটো অফিচিয়েল হৈছে অৱশ্যে ATK মোহন বাগানৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা পোষ্ট তেওঁলোকৰ সোশ্যাল মিডিয়া হেণ্ডেলত দেখা পোৱা নাই যদিও বিভিন্ন ৱেবছাইটত এই কথাটো প্ৰকাশ পাইছে আৰু লগতে আপোনালোকে যদি বৰ্তমান সময়ত ফেডেৰিকে গায়েগোৰ নামটো মাৰি চাই গুগলত তেতিয়া দেখিবলৈ পাব ATK মোহন বাগানৰ প্লেয়াৰ বুলি উইকিপিডিয়া আৰু গুগলৰ ফালৰ পৰাও সেইটো নিশ্চিত কৰা হৈছে গতিকে বৰ্তমান সময়ত এইটো খবৰ ফিক্স হৈছে প্ৰায় যে ফেডেৰিকে গায়েগো অতি শীঘ্ৰে ATK মোহন বাগানৰ লগত জড়িত হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সমৰ্থকসকলৰ লগত যথেষ্ট স্মৃতি জড়িত হৈ আছিল সেই স্মৃতিসমূহ বৰ্তমান সময়ত ধুলিস্যাত হৈছে গায়েগোৰ এই ট্ৰান্সফাৰটোৰ লগে লগে এই সাইনিংটোৰ লগে লগে গতিকে এইটো আপডেট ইমানেই আছিল ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সমৰ্থকসকললৈ শেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে ধন্যবাদ